Hey guys, welcome to my YouTube channel. কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল আৰু আমি অহাকালি যাম পিকনিক। সেইকাৰণে আৰু আমাৰ মাছ ভাজা প্ৰক্ৰিয়া চলি আছে। আৰু ৰাতিপুৱা আমি 6টা বজাত ওলালোঁ, যাই আছোঁ এতিয়া। আমি কিছু দূৰ পালোঁ আৰু যাই ক'ত যাই আছোঁ চাই থাকক ভিডিঅ'টো সম্পূৰ্ণৰূপে। ফাইনালি আমি পাই গ'লো আমাৰ প্লেচ, কিন্তু আমি এতিয়া জাগা ঠিক কৰিছোঁ, ঠিক হোৱা নাই। এইবোৰ আমাৰ মানুহ। আমি যেতিয়া গৈছিলোঁ এতিয়া মানুহে নাছিল, আৰু অলপ পিছত ইমান মানুহ হৈ গৈছে, মানে ভৰ্তি হৈ গৈছে, গাড়ী ওলাবই পৰা নাছিলোঁ আমি। চাওক না কেনেকুৱা খালী হৈছে এতিয়া। আছে মানথা বাজাৰত যাবা এখন ইয়াত সৰুকৈ বজাৰ হৈছে। ইয়াত কিবা কিবি বস্তু বিক্ৰী কৰি আছে মানুহবোৰে, ইয়াৰ স্থায়ী মানুহ চাগে। আৰু চাওঁ ইয়াত আমি কি কি ল'ব পাৰোঁ, কিমান দাম, কেনেকুৱা কি।
খানা হৈ আছে, আমি খাম আৰু হ'লে মাছ মাংস চব্জি ইয়াত চালাড গোটেইকেইটা আছে। খোৱা ভিডিঅ'টো দেখুওৱা নহ'ল আৰু এয়া আমাৰ পেকিং চলি আছে গোটেইখিনি যোগাৰ সামৰি কিনে আৰু এতিয়া আমি যাম। আমাৰ চেকিং হৈ গ'ল আৰু এতিয়া আমাৰ চাম বাইদেউখিনি মাজত আমি ফটো চটো উঠিব যিহেতু আৰু আমি গৈছোঁ চাহ বাগানৰ মাজত। চাওঁ কেইখনমান ফটো উঠি লওঁ চাহ বাগান। চবেলা ফটো উঠা মানুহ বাগানৰ মাজত। আৰু মই এফালে একদম অৱস্থা নাই। আৰু এয়া আমাৰ আহি আছে উইংগাৰখন, এখন পালে ডিলাৰৰ কেইটা এখনতে গৈছিল আৰু বস্তু বাহানি